নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ আৰু আজি মই অসম পুলিচ UBA কনষ্টেবলত আহি যোৱা কুৱেশ্যন পেপাৰসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নলৈ। 2019 চনত G20 সন্মিলন ক'ত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে, 4টাৰ ভিতৰত এটা আনসাৰ দিবলৈ চেষ্টা কৰক। ইয়াৰ উত্তৰটো হৈছে ওচাকা। দ্বিতীয় প্ৰশ্নটো হ'ল গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। A. লুম্বিনী, B. নানকান চাহিব পাকিস্তান, C. কাশ্মীৰ ভাৰত, D. কৰিমাবাদ পাকিস্তান। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে লুম্বিনী। কুৱেশ্যন নম্বৰ 3 হৈছে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াতে 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাজঘাট। কুৱেশ্যন নম্বৰ 4 প্ৰথম আহোম ৰজা কোন আছিল? ইয়াতে 4টা অপশ্যন আছে আৰু 4টা অপশ্যনৰ ভিতৰত এটা শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰক। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন B চুকাফা। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে নামঘোষা কোনে লিখিছিল? আৰু এইটো কুৱেশ্যন একদম সহজ হয়, উত্তৰটো হৈছে মাধৱদেৱ। কুৱেশ্যন নম্বৰ 6 হ'ল জীয়াভৰলী নদীখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ A শোণিতপুৰ, B দৰং, C কাছাৰ, D মৰিগাঁও। আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ। কুৱেশ্যন নম্বৰ 7 কোনে বন্দে মাতৰম গানটো ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে, 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 8 মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন A লেটেকুপুখুৰী, অপশ্যন B বৰদোৱা, অপশ্যন C লখিমপুৰ, অপশ্যন D নগাঁও। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A লেটেকুপুখুৰী। কুৱেশ্যন নম্বৰ 9 অসমত প্ৰথমে চাহ বাগিচা কোনে স্থাপন কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন A তৰুণ ৰাম ফুকন, অপশ্যন B মণিৰাম দেৱান, অপশ্যন C পিয়ালি ফুকন, অপশ্যন D দেৱনাথ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 10 আহোমসকলৰ শেষ ৰাজধানী কি আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন A চৰাইদেউ, অপশ্যন B যোৰহাট, অপশ্যন C ডিব্ৰুগড়, অপশ্যন D শিৱসাগৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B যোৰহাট। কুৱেশ্যন নম্বৰ 11 আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন A 2 আগষ্ট, অপশ্যন B 8 মাৰ্চ, অপশ্যন C 21 জুন, অপশ্যন D 25 জানুৱাৰী। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন C 21 জুন। কুৱেশ্যন নম্বৰ 12 কাক দিহিঙীয়া ৰজা বুলি জনা যায়? ইয়াতে 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে B চুহুংমু। কুৱেশ্যন নম্বৰ 13 নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়? ইয়াতে 4টা অপশ্যন আছে। অপশ্যন A ৰাজনীতি, অপশ্যন B সাহিত্য, অপশ্যন C শান্তি, অপশ্যন D ক্ৰীড়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D ক্ৰীড়া। কুৱেশ্যন নম্বৰ 14 ভাৰতৰ সংবিধান কিমান চনত গৃহীত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন A 26 নৱেম্বৰ 1947, অপশ্যন B 15 আগষ্ট 1947, অপশ্যন C 26 নৱেম্বৰ 1949, অপশ্যন D 26 নৱেম্বৰ 1950। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 26 নৱেম্বৰ 1949। কুৱেশ্যন নম্বৰ 15 অসমৰ ৰাজ্যিক প্ৰাণী কি? আমি সকলোৱে জানো যে আমাৰ অসমখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, গতিকে এই প্ৰশ্নটোৰ উত্তৰ অপশ্যন A হ'ব। কুৱেশ্যন নম্বৰ 16 চাইনা নেহৱাল কোনটো খেলৰ লগত সম্পৰ্ক আছে? অপশ্যন A বেডমিণ্টন, অপশ্যন B হকী, অপশ্যন C দবা, অপশ্যন D ক্ৰিকেট।
এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেডমিণ্টন। কুৱেশ্যন 17 প্ৰহ্লাদ চৰিত নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন এ হেম সৰস্বতী, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি লক্ষীনাথ বেজবৰুৱা। আৰু এই কুৱেশ্যনটো মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি থাকোঁতে এডভান্স এছামিছ কিতাপখনত পাইছিলোঁ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেম সৰস্বতী।